শ্ৰীৰাচং সকলোলৈ মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মালা ধৰাৰ আজিৰ পৰা মেচপাৰা মধ্যাঞ্চল ৰাভা সমাজৰ ৫১তম বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। চ' সেই অনুষ্ঠানৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হ'ল মূল তোৰণ তথা মঞ্চ আৰু এইটো হ'ল মানে বৰ্তমান আজিৰ প্ৰথম দিনাখন ভলীবল প্ৰতিযোগিতাৰে মানে আৰম্ভণি কৰা হৈছে। লগতে আজিৰ পৰা আৰম্ভ কৰা হ'ব। লগতে এইটো জুবিনদাৰ ফটো ইয়াত শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। চ' কিছু সময়ৰ পিছতে ইয়াত সাংস্কৃতিক অনুষ্ঠান হ'ব তথা প্ৰতিটা জামাতৰ পৰা একোটাকৈ কৃষ্টি দল ইয়াত সাংস্কৃতিক সন্ধিয়া আৰু নৃত্য গীতৰ মানে ব্যৱস্থা কৰা হৈছে। চ' ৰাতিৰ ভাগত সেইটো হ'ব। চ' মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব আৰু কোনে আহিছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা ৰাখি মোৰ ভিডিঅ'টো ইয়াৰে সামৰণি মাৰিছোঁ। নেম ৰাচং।